Hi friends, welcome back to my YouTube channel Jay Kolita Vlogs. আজি সানডে, আজি আমি ধূপধাৰাৰ ওচৰতে থকা উমচেকত যাবলৈ ওলাইছোঁ। উমচেক এটা নদী, ইয়াতে বহুত মানুহ আহে, দূৰৰ মানুহ আহে, গুৱাহাটীৰ পৰা মানুহ আহে, বহুত দূৰৰ মানুহ আহে, বঙাইগাঁও, কোকৰাঝাৰ এইবিলাক ঠাইৰ পৰাও মানুহ আহে। গতিকে আজি আমি যাম উমচেক, আপোনালোককো দেখুৱাই আছোঁ। আমাৰ গাঁৱৰে খুৰাৰ ল'ৰা আৰু খুৰাৰ ছোৱালী কেইজনী আহিছে, লগতে মোৰ দাদা বিদ্যুৎ, গোটেইকেইটা যাবলৈ ওলাইছোঁ আমি। বন্ধুসকল, এয়া হৈছে আমাৰ ধূপধাৰা টাউনখন। ধূপধাৰা টাউনখনত ফ'ৰ লেনৰ কাম চলি আছে, এখন অভাৰব্ৰিজো বনাই আছে। গতিকে এতিয়া ৰাস্তাটো অলপ বেয়া হৈছে, কিন্তু যেতিয়া ফ'ৰ লেনৰ কামটো কমপ্লিট হৈ যাব তেতিয়াহ'লে টাউনখন দেখাত খুব ভাল লাগিব। বন্ধুসকল, এয়া হৈছে বকোহালজাৰ। ইমান ধুনীয়া পৰিৱেশ চাওকচোন, ওপৰত নীলা আকাশ আৰু দুয়ো চাইডে সেউজীয়া, তাৰ মাজেৰে এইটো ধুনীয়া ৰাস্তা। আৰু এনেদৰে ধুনীয়া ৰাস্তাৰে আমি গৈ আছোঁ বকলৈকে। বকো হাহিমৰ পৰা আমি সোমাই যাব লাগিব উমচেকলৈকে। গতিকে চাওকচোন আপোনালোকে ভিডিঅ'টো শেষলৈকে। বন্ধুসকল, আমি এতিয়া পালোঁ বক শিৱ মন্দিৰ। বক শিৱ মন্দিৰৰ পৰা হাহিম ৰাস্তাটো প্ৰায় 1 কিলোমিটাৰমান হ'ব। গতিকে হাহিম ৰাস্তাতে হাহিম চকত আমি হাহিম তিনিআলি চকটোত আমি কিবাকিবি ল'ম, খোৱা বস্তু আমি বজাৰ কৰি ল'ম, যিহেতু তাত বহুত বেছি দোকান নাই। আমি আহি পালোঁ এতিয়া হাহিম তিনিআলি। ইয়াতে খোৱা বস্তু অলপ বজাৰ কৰি লওঁ, যিহেতু তাত বহুত বেছি দোকান নাই। আৰু দুজন বাইকত আহি আছে, সিহঁতকো ৰখোঁ ইয়াতে। এইটো ৰাস্তা দিয়ে যাব লাগিব আমি এতিয়া উমচেকত। এইটো হাহিম ৰাস্তা, এইপিনেদি গ'লে হাহিম পায়। হাহিমৰ ওচৰতে উমচেক। ইয়াতে আমি দোকানত ৰখিলোঁ, ইয়াতে পানী বটল ল'লোঁ, চিপছ ল'লোঁ, আৰু আমাৰ ভণ্টিহঁতে আছে গাড়ীত, বাকী দুজন আছে বাইক লৈ আহি আছে। আজি মানুহটো মোটামুটি গৈ আছে না উমচেকত? গৈ আছে ধূপধাৰাৰ পৰা আহিছোঁ তো। ঠিক আছে। ভাইটি আৰু দাদা আহি পাল হাহিম তিনিআলি। সিহঁতক বোলে এতিয়া আৰু ঠাণ্ডা লাগে, গতিকে আৰু ঠাণ্ডা কিনিবৰ কাৰণে দোকানখনতে সোমালোঁ। স্প্ৰাইট না? স্প্ৰাইট, ফেণ্টা, মাজা আছে। হাহিম তিনিআলিত খোৱা বস্তু, ঠাণ্ডা, পানী বটল আদি লৈ আমি এনেকৈ গাড়ী চলাই আমি আহি পালোঁ এতিয়া ইয়া হাহিম বজাৰখন, হাহিম মেইন বজাৰখন আহি পালোঁ, হাহিম চক। আজি হাহিম চকত মানুহ একেবাৰে কম, তাৰমানে ইয়াতে ৰবিবাৰে মানুহ অলপ কমেই থাকে, যিহেতু গাৰো মানুহবিলাকে ৰবিবাৰে চাৰ্চত যায়। ইয়াতে মঙলবাৰে বজাৰ হয়, মঙলবাৰে বহুত ভিৰ হয় ইয়াতে। এনেকৈ হাহিম বজাৰখন পাৰ হৈয়ে আমি মেঘালয় পাম। চাওকচোন আপোনালোকে ভিডিঅ'টো, আৰু বেছি দূৰ নাই আমাৰ উমচেক পাবলৈ। হাহিম বজাৰখন পাৰ হৈ আপোনালোকে এটা মেঘালয় চেকপোষ্ট পাব। চেকপোষ্টটো পাৰ হৈ আহি এনেকুৱা এটা তিনিআলি পাব। এই তিনিআলিটোৰ এনেকৈ ৰাইট চাইডেৰে আমি এতিয়া ৰাস্তাটোৰে আমি সোমাই যাব লাগিব। অলপমান দূৰ গ'লে আমি উমচেক পাম এতিয়া। কয় টকা টিকেট মামা? 100 টকা। এই টিকেট দিব লাগিব, ইয়াতে টিকেটৰ পইচা দিব লাগিব 100 টকা। আজি বেছি মানুহ নাই নেকি? এয়া আপোনালোকে ইয়াতে আহিলে এনেকৈ টিকেট কাটিব লাগিব 100 টকাৰ। ল তো আমি পালোঁ পিকনিক স্পটটো, আহি পালোঁ আমি। বন্ধুসকল, ইয়াতে যদি আপোনালোকে খোজকাঢ়ি আহে তেতিয়াহ'লে একো দিব নালাগে, টিকট কাটিব নালাগে। যদি বাইক লৈ আহে তেতিয়াহ'লে 30 টকা, আৰু 4চকীয়া বাহন লৈ আহিলে আপোনালোকে 100 টকা দিব লাগিব ইয়াতে। হাই ফ্ৰেণ্ডছ, এয়া আমি আহি পালোঁ উমচেক প্লেগ্ৰাউণ্ড। বন্ধুসকল, আমি আহি পালোঁ 12টা বজাত। 12টা বজাত বহুত বেছি ভিৰ হোৱা নাই, কিন্তু 1-2টামান বজাত বহুত বেছি ভিৰ হ'ব ইয়াতে। চাওকচোন আপোনালোকে। ইয়াতে আহি গাড়ীখন ৰখাৰ পিছত মানে বাকী কেইজনৰ বোলে ভোক লাগিল, গতিকে গা ধোৱাৰ আগতে, সকলে অকল যে গা ধোৱাৰ আগতে আমি খাই লওঁ। এনেকৈ ইয়াতে ৰুটি মাংস আমি হোটেলৰ পৰা লৈ আহিছিলোঁ, ইয়াতে বহি এনেকৈ আমি খালোঁ। এতিয়া খাই লৈ উঠি আমি এতিয়া গা ধুম ইয়াতে নদীত, যিহেতু গা ধুবৰ কাৰণে আহিছোঁ। বিৰাট গৰম, ৰ'দো দিছে আজি বহুত, আৰু পানীখিনি দেখি আচলতে গা ধু লাগিছে। ছাতি লৈ আহিছে পুৰা একদম পাৰ্টি আৰু চব। ছাতি লৈ মানুহ হৈ আছে, লাহে লাহে বাঢ়ি আছে। এয়া গা ধুব গৈ আছোঁ আমি। এয়া ঐ, কিবাটো লৈ নাহিলি চিয়াৰ খান? মোক অলপ দেখা
হাই হাই এয়া আমাৰ বিদ্যুৎ বঢ়িয়া আমি গা ধুই আছো উমচেকত এয়া আমাৰ ভণ্টিহঁতে আছে কেনেকুৱা বা লাগছে সিহঁতৰ এতিয়া খুৰাৰ ল'ৰা এই খুৰাৰ ছোৱালীকেইটা আছে আৰু কেমেৰামেন আমাৰ বিদ্যুৎ কইনা চাবলৈ আৰু বিহু কেনেকুৱা লাগছে সৰু বঢ়িয়া একদম ধুনীয়া মনোৰঞ্জন আমি সদায় প্ৰত্যেক ৰবিবাৰে আহোঁ আমি ইয়াতে আমাৰ তাৰমানে ৰবিবাৰটো ফিক্স উমচেক আৰু চিলডুবি দেখাম আপোনালোকক আমাৰ ওচৰত আছে চিলডুবি এই চাই লওক কি ধুনীয়া গা ধুই আছে এই একদম পুৰা বাইদেউসকল ভিনদেউসকল চব গা ধুই আছে আমাৰ এতিয়া কেমেৰা তাৰমানে চৰা মানুহ নোহোৱা হৈ গৈছে ট্ৰেঞ্জেকশ্যন না কিবা লয় বোলে ভণ্টিহঁতে এয়া বন্ধুৱে আমাক ধৰি দিব বন্ধুৰ ঘৰ ক'ত ক'ত ঘৰ অঁ মেঘালয়ত ঘৰ অঁ আমাৰ ধূপধাৰা অঁ আহিয়ে থাকোঁ আমি প্ৰত্যেক ৰবিবাৰে আহোঁ অঁ বিৰাট ভাল লাগে দেই জেগাটো অঁ ইয়াতে ফ্ৰেণ্ডছ মোৰ কি হ'ল চেণ্ডেলযোৰ কোনোবাই মাৰি লৈ গ'ল ইয়াতে আছিল চেণ্ডেলযোৰ ইয়াতে গা ধুব যোৱাতে ইয়াতে থৈ দিছিলোঁ এইখিনিতে কাই মাৰি লৈ গ'ল চেণ্ডেলযোৰ মোৰ অঁ বন্ধু মোৰ চেণ্ডেলটোৱে নোহোৱা হৈ গ'ল কাবাই মাৰি লৈ গৈছে ৰে ইয়াতে আছিল কাই লৈ গৈছে চেণ্ডেলটা মোৰ চেণ্ডেলটো তাৰমানে ইয়াতে চেণ্ডেলযোৰ থোৱা আছিল এইখিনি মানতে কোনোবাই মাৰি লৈ গ'ল এতিয়া খালী ভৰি যাব লাগিব আৰু ঘৰত অলপ গা ধুব আহি ইয়াতে চেণ্ডেল চুৰ কৰিব আহে না মানুহ কিছুমান এই ধুনীয়া এনজয় কৰিব আহে সকলোৱে বন্ধুসকল চাওকচোন সকলোৱে ইয়াতে কি ধুনীয়াকৈ এনজয় কৰিব আহে মোৰ চেণ্ডেলযোৰ তাৰমানে পাৰতে খুলি থৈ দিছিলোঁ কোনোবা চুৰে আহি তাৰমানে চেণ্ডেলযোৰ লৈ গ'ল মানে মনটোৱে বেয়া লাগি গ'ল চেণ্ডেলযোৰ বিৰাট ভাল চেণ্ডেল আছিল মোৰ আচলতে এইবিলাক কাম কৰিব নালাগে সকলোৱে ফূৰ্তি কৰিব আহে সকলোৱে মনোৰঞ্জন কৰিব আহে অলপ মনটো বেয়াহে লাগিল মোৰ এতিয়া ফূৰ্তি কৰিব আহিছোঁ যেতিয়া আৰু বাদ দিলোঁ আৰু চেণ্ডেল চুৰ গৈছে আৰু নামিলোঁ সিহঁতৰ লগত গা ধুব এই গা ধুই আছোঁ এনজয় বাবু কোন ক্লাছ ছিক্সত আৰু তুমি টুত এয়া পানী বাঢ়ি আছে বহুত পানী বাঢ়ে এই একাঠো হৈ গ'ল তাৰমানে একদম নাছিলে পানী এয়া আমাৰ বাবু আছে এয়া হিৰকদাৰ ভাটিজা মকৰ কৰিণাৰ ভাটিজা এয়া কাকি কাইছা ভাল লগত আছা এয়া এনজয় কৰি আছে সি হেল্ল' গাইছ কৈ দিয়ে একবাৰ পানীটো বাঢ়িল না খুৰা বুলি মাতিব লাগিব নহয় হিৰকদা খুৰা বুলি মাতিলে মক খুৰা যিটো খুৰা এই হিৰকদাৰ মাকক ক'বা আইতাক এই দোস্ত বঢ়িয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবি বন্ধু হা জে কলিতা ব্লগছ ছাবস্ক্ৰাইব কৰিবি জে কলিতা ব্লগছ ছাবস্ক্ৰাইব এইয়া গা ধুই আছে এনজয় কৰি আছে এই বাইদেউহঁতেও আছে বৌ আছে ক'ৰ পৰা আহিছে বন্ধু ভালুকঘাটা এই ভালুকঘাটাৰ বন্ধু লগ পাই গৈছোঁ আহিব জে কলিতা ব্লগ ছাবস্ক্ৰাইব কৰিব কৈ দিয়ক জে কলিতা ব্লগ বঢ়িয়া থেংক ইউ বঢ়িয়া হাই ফ্ৰেণ্ডছ এয়া আমি যাব ওলাইছোঁ উমচেকক বাই বাই দি চেণ্ডেল হাৰাল অৱস্থা নাই এয়া গামোচা চামচা পিন্ধি ওলাইছোঁ একদম মনৰ দুখত তাৰমানে কাপোৰ চাপোৰ নিপিন্ধিলোঁ আৰু চেণ্ডেলে হাৰাল খালী ভৰি এতিয়া কি কৰিম গেঞ্জি আৰু গামোচা পিন্ধিয়ে যাম আজি ধূপধাৰাত এয়া বাকীকেইটা আমাৰ ভণ্টিহঁতে আছে কেনেকুৱা লাগিল আহি তোৰ কেনেকুৱা লাগিল কিবা বৰষুণ আহিব এতিয়া বতৰটো তাৰমানে লগে লগে চেঞ্জ হৈ যায়
হয় মামা বাই 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 এই চেণ্ডেলটো হাৰাইছে ৰে মোৰ চেণ্ডেলটো ইমান দামী চেণ্ডেল আছিল লৈ গৈছে কোনোবাই দে যাব আৰু হা আগত মালটানা গাড়ীখনত গাৰো মামীকেইটা এনেকৈ গৈ আছিল কিন্তু অকস্মাত তাৰমানে বৰষুণটো আহিল তেওঁলোকৰ কি ফূৰ্তি বৰষুণত ভিজি আমাক চাই চাই তেওঁলোকে এনেকৈ হাঁহি আছে আৰু বাই বাই দি আছে বাগডোবা আহি পালোঁ আমি আহি পালোঁ গা চা ধুই এতিয়া ইহঁতে বাগডোবাত নামিব মই যাম ধূপধাৰা যাবি আৰু তোহা না বাই 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 যা মই আহোঁতে তাৰমানে বকৰ পৰা ডাইৰেক্ট ধূপধাৰা নাহি বকৰ পৰা এনেকৈ তাৰাবাৰী হৈ ইহঁতক এনেকৈ বাগডোবাত ইয়াতে নমাই দিলোঁ মই ভিতৰে আহিলোঁ ইহঁতক বাগডোবাত নমাই দিলোঁ যিহেতু আমাৰ পুৰাণ ঘৰ বাগডোবাত ইহঁতক নমাই দিলোঁ বাগডোবাত এতিয়া মই গৈ ধূপধাৰাত প্ৰথম কামটো হ'ব মোৰ এযোৰ চেণ্ডেল কিনিব লাগিব যিহেতু মোৰ চেণ্ডেলযোৰ হেৰাইছে বন্ধুসকল মই এতিয়া আহি পালোঁ ধূপধাৰা আৰু ধূপধাৰাতে ইয়াতে গাড়ীখন ৰখাই ইয়াতে চেণ্ডেল দোকান এখন আছে চেণ্ডেল দোকানত চেণ্ডেল এযোৰ কিনি মই এতিয়া ঘৰলৈ যাব লাগিব কাৰণ চেণ্ডেলে নাই মোৰ এতিয়া খালী ভৰি আহিছোঁ মই বন্ধুসকল আমাৰ এই ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ ভাল ভাল ভিডিঅ' বনাবলৈ আমাক উৎসাহ যোগাব ধন্যবাদ